Hello everyone, Chitrashree kitchen সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিওটো অকল বনাইছো আপোনালোকক থ্যাংক ইউ কবলে। আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ কাৰণে মোৰ চেনেলটো ইমান সোনকালে 1000 সাবস্ক্ৰাইবাৰ পাৰ কৰিলে আপোনালোকক বহুত ধন্যবাদ। আজি নহয় আসলতে 20 তাৰিখ মানে হ'ব। ভিডিওটো বনাবলৈ সময় পোৱা নাছিলে কাৰণ বেবি এটা আছে তাক লৈ বিজি থাকো এনি টাইম। সেইকাৰণে বহুত ধন্যবাদ যে আপোনালোকে ইমান মৰম আৰু সাপোৰ্ট দেখুৱালে যে মোৰ চেনেলটো 1000 সাবস্ক্ৰাইবাৰ পাৰ কৰি দিলে। ধন্যবাদ বহুত আপোনালোকৰ পৰা যে আগলেও এনেকুৱা মৰম আৰু সাপোৰ্ট পাই থাকিম তাৰে আশা কৰোঁ সদায়। এটো আসলে আমাৰ সকলোৰে চেনেল কাৰণ মই ভিডিও বনাও আৰু আপোনালোকে চাই সেইকাৰণে বহুত ধন্যবাদ। আপোনালোক নথকা হলে হয়তো এই চেনেলটো ইমান আগবাঢ়ি নগলেহেঁতেন বা দৰ্শক নাথাকিলে কোনে চালেহেঁতেন। মই শিকাওঁ আপোনালোকে শিকে বা বহুত আপোনালোকৰ পৰাও শিকিছো। নলেজ কয় যে শ্বেয়াৰ কৰিলেহে বাঢ়ে, সেইটোৱে হৈছে। যদি আপোনালোকক কিবা ৰেচিপি দৰকাৰ হয় বা জানিব বিচাৰে মোক কমেন্ট সেকশনত জনাব, মই নিশ্চয় বনাবলৈ ট্ৰাই কৰিম। আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা লাগে কমেন্টত জনাব। যদি ট্ৰাই কৰে কেনেকুৱা হ'ল হেতুও জনাব, মোৰ বহুত ভাল লাগিব। আৰু এনেকুৱা মৰম আৰু সাপোৰ্ট যে আগলৈও দেখুৱাই থাকে তাৰে আশা কৰিলো। 1000 সাবস্ক্ৰাইবাৰ্স কমপ্লিট হ'ল, সেইকাৰণে আজি মই এটা মিঠা ৰেচিপি লৈ আহিছো। পায়সৰ ৰেচিপি গুড় দি বনোৱা, বহুত টেষ্টি হয় খাবলৈ, বিৰাট টেষ্টি হয়। ডায়াবেটিক পেশেন্ট সকলেও খাব পাৰিব। ট্ৰাই কৰি চাবচোন, খাবলৈ বহুত ভাল লাগিলে সেইকাৰণে ৰেচিপিটো ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। আৰু কেনেকুৱা পালে মোক কমেন্ট সেকশনত জনাব। তেতিয়াহ'লে বলকচোন চাওঁ আজি গুড়ৰ পায়সৰ কাৰণে আমাক কি লাগে। গুড়েদি পায়স বনালে খাই বহুত ভাল লাগে। টেষ্টটো অলপ ইউনিক হয়, আমাৰ নৰ্মেল পায়সতকৈ অলপ বেলেগ হয়। খাই বহুত ভাল পাব। ঘৰত ডায়াবেটিক পেশেন্ট থাকিলেও অকমান খাব পাৰিব। ইয়াৰ কাৰণে মই 1 লিটাৰ গৰু গাখীৰ লৈছো। দুমুঠি কণ জহা চাউল লৈছো, 50 গ্ৰাম মান হ'ব। আপোনালোকে নৰ্মেল চাউলটো ল'ব পাৰে, মই কণ জহা চাউল লৈছো। চাউলখিনি মই 15 মিনিট মান সময় পানীত ভিজাই থৈছিলো। 150 গ্ৰাম মান গুড় লৈছো। গুড়খিনি মই ভিডিওটো দেখুৱাৰ দৰে সৰুকৈ চকলিয়াই লৈছো। 8-9টা কাজু কিচমিচ লৈছো, সৰুকৈ কাটি লৈছো। 8-9টা এলমন্ড লৈছো, সেইকেইটাও সৰুকৈ কাটি লৈছো। আপোনালোকে নিজৰ পছন্দ অনুসৰি ড্ৰাই ফ্ৰুট দিব পাৰে। এতিয়া এইখিনি ভালদৰে গৰম হ'বলৈ দিম। গাখীৰখিনি গৰম হ'বলৈ দিয়াৰ পাছত হেতাৰে লৰাই আছো, কাৰণ নহলে তলৰ পৰা লাগি ধৰিব পাৰে যে, সেইকাৰণে হেতাৰে লৰাই থাকিলে ভাল। ভিডিওটো দেখুৱাৰ দৰে হেতাৰে মাজে লৰাই থাকিব 3-4 মিনিট মানৰ মূৰে। গাখীৰখিনি উতলাই মই এভাগ কমাই দিম। মানে 1 লিটাৰ গাখীৰক যদি 4 ভাগ কৰো তাৰে এভাগ কমাই দিম। হিমানলৈকে মই এইদৰে লৰাই উতলাই থাকিম গাখীৰখিনি। সেই এভাগ কমাৰ পাছতহে মই চাউলখিনি দিম। গাখীৰখিনি ধুনীয়াকৈ উতলি আহিছে আৰু সাইজটো অলপ ধৰিছে। এই যে গাখীৰ এইদৰে ধৰে সেইখিনিও হেতাৰে এৰুৱাই আনিব, সেইখিনি বৰ ধুনীয়া টেষ্ট এটা থাকে। এই আছক এতিয়া মই চাউলখিনি দি দিম। লৰাই দিম গোটেইখিনি। চাউল দিয়াৰ পাছত গেছটো আপুনি মিডিয়াম ফ্লেমতকৈ অকমান কম কৰি থব। লো কৰি নিদিব, মিডিয়ামতকৈ অকমান কম কৰি থব। তাৰপিছত লৰাই থাকিব মাজে সময়ে। তাৰপিছত আমি গুড়খিনি গলাই লম। গুড়খিনি গলাবৰ কাৰণে মই চচপেন এটাত গুড়খিনি দি লৈছো। আৰু চাহ খোৱা কাপেৰে 1 কাপ পানী দিছো। তাৰ পাছত গেছটো জ্বলাই গুড়খিনি গলালৈকে উতলাই লম। বেছি উতলাব নালাগে, অকল গুড়খিনি গলালৈকে গৰম কৰিলে হ'ব। গুড় গলাওতে বেছি পানীও দি নিদিব, নহলে বহুত বেছি পনীয়া হৈ যাব। এয়া সব গুড়খিনি গলিবলৈ আৰম্ভ কৰিলে। গোটেইখিনি গুড় গলিলে অলমোষ্ট। আৰু নুতলাও আৰু গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিছো। এয়া তাৰ পাছত পায়সখিনি মাজে সময়ে ভিডিওটো দেখুৱাৰ দৰে লৰাই থাকিব। চাউল দিয়া 5-10 মিনিটৰ পাছত ড্ৰাই ফ্ৰুটছখিনিও দি দিছো মই। লৰাই দিম গোটেইখিনি। আপোনালোকে ড্ৰাই ফ্ৰুটছখিনি অকমান ঘিত ফ্ৰাই কৰি ল'বও পাৰে, তেতিয়া ড্ৰাই ফ্ৰুটছখিনি লাষ্টত এড কৰিব। মই ঘিত ফ্ৰাই কৰা নাই, সেইকাৰণে এতিয়াই দি দিছো। এতিয়া দিলে তাৰ ধুনীয়া টেষ্ট এটা আহি যায় পায়সত, সেইকাৰণে মই এতিয়াই দি ভাল পাওঁ। বা ঘিত ফ্ৰাই কৰি শেষতো দিবগে পাৰে হোৱাৰ আগে। তাৰ পাছত গেছটো মিডিয়ামতকৈ অকমান কম কৰি এইদৰে সিজাই থাকিলেই হয়। পায়সখিনি অকমান ডাঠ হৈ আহিছে, কিন্তু মই ইয়াতকেও ডাঠ কৰিম যিহেতু মই গুড়ৰ পানী ব্যৱহাৰ কৰিম।
অকমান পনিয়া হ'বই সেইকাৰণে ইয়াতকে অকমান ডাঠ কৰি আপোনালোকে ডাইৰেক্ট গুড় দিব পাৰে যদি গুড়টো ভাল আৰু সাফা হয় মই ডাইৰেক্ট গুড় নাই দিয়া কাৰণ কিনা গুড় হয় আৰু আজিকালি গুড়ত নানান ধৰণৰ ঔষধি কিছুমান ওলাই বা জাবৰো ওলাই কেতিয়াবা সেইকাৰণে গুড়ৰ পানী বনাই চাকি পেলাই দিছো মই যদি ডাইৰেক্ট গুড় দিয়ে পায়সখিনি হোৱাৰ পাছত গেছটো অফ কৰি গুড়খিনি দি ভালকৈ লৰাই দিলে হৈ যায় কিন্তু গেছটো অন থকা অৱস্থাত গুড় নিদিব কেতিয়াবা গৰমে গৰমে গাখীৰত গুড় পৰিলে গাখীৰখিনি ফাটি থকা দেখা যায় সেইকাৰণে গেছটো অফ কৰাৰ পাছতহে গুড়খিনি দিব তাৰ পাছত পায়সখিনি আৰু ভিডিওটো দেখুৱাৰ দৰে লৰাই সিজাই থাকিম মই 4টা ইলাচি লৈছো ইলাচি কেটা গুড়ি কৰি মই ইলাচি পাউডাৰ বনাই পায়সত দিম পায়সখিনি এয়াচক ডাঠ হৈ আহিছে লৰাই দিব গুটেখিনি ভালদৰে ইলাচি কেটা গুড়ি কৰি মই দি দিছো লৰাই দিব গুটেখিনি ভালদৰে পায়সখিনি ডাঠ হৈ আহিছে চাউলখিনি সিজিছে নাই চাই লৈছো মই এয়াচক চাউলখিনি ধুনীয়াকৈ সিজিছে চাউল সিজাৰ আগতে গুড় কেতিয়াও ব্যৱহাৰ নকৰিব তেতিয়া চাউল আৰু নিসিজা হৈ থাকিব সদায় চাউল সিজাৰ পাছতে গুড় বা চেনি দিব লাগে এয়া পায়সখিনি ধুনীয়া ডাঠ হৈ আহিলে ইয়াতকে আৰু ডাঠ নকৰো মই গেছটো অফ কৰি অকমান সময় ঠাণ্ডা হ'ব দিম পায়সখিনি হাতে চুব পৰা ঠাণ্ডা হ'লে মই গুড়ৰ পানীখিনি বনাই থোৱা দি দিম অলপ অলপকৈ চাকনিৰে চাকি দিছো লৰাই দিছো এবাৰ গুটেখিনি তাৰ পাছত বাকি থকাখিনিও দি দিছো গুটেখিনি ইয়াছক কিমান কিকি ওলালে চেকনিত লৰাই দিছো যদি আপুনি পটনিয়া পায়স খাই ভাল পায় আৰু উতলাব নালাগে যদি ইয়াতকে ডাঠকে খাই ভাল পায় গেছটো আকৌ এবাৰ জ্বলাই উতলাই ল'ব গুটেখিনি আমি এই পায়সকন অকমান ডাঠ হ'লেহে খাই ভাল পাওঁ সেইকাৰণে অকমান উতলাই লৈছো তাৰ পিছত এইদৰে লৰাই নিজৰ মন পছন্দ কনসিস্টেন্সিটো হোৱালৈকে উতলাই থাকিব পায়সখিনি নমোৱাৰ আগে আধা চামুচ ঘিউ দিছো বাটাৰো দিব পাৰে তেতিয়া বৰ ধুনীয়া টেষ্ট আৰু গোন্ধটা ওলাই এটো টোটালি অপচনেল হয় নিদিলে একো কথা নাই মই আৰু নুতলাও আৰু কাৰণ পায়সখিনি ঠাণ্ডা হোৱাৰ পাছত অলপ ডাঠ হৈ আহে আৰু এই পায়সখন অকমান ঠাণ্ডা হোৱাৰ পাছত খাই বেছি ভাল লাগে এয়া পায়স মোৰ ৰেডি হৈ গ'ল সাৰ্ভ কৰিবলৈ এয়া গুড়ৰ পায়স সাৰ্ভ কৰিবলৈ ৰেডি হৈ গ'ল আশা কৰো আপোনালোক সকলোৱে আজি ৰেচিপিটো ভাল লাগিলে যদি মোৰ ৰেচিপিবোৰ ভাল লাগে আপোনালোকৰ মোৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো টিপি দিব তেতিয়া মোৰ ভিডিও নটিফিকেশনখিনি আপোনালোকে পাই থাকিব তেতিয়া এবাৰ লগ পাম আকৌ এটা নতুন ৰেচিপি হৈতে তেতিয়ালৈকে বাই বাই